আজি নিৰ্জলা একাদশী। নিশা এই তিনিটা কাম কৰিলে লাভ কৰিব বিষ্ণু আৰু মা লক্ষ্মীৰ কৃপা। সবিশেষ আমাৰ এই প্ৰতিবেদন। আজি নিৰ্জলা একাদশী। হিন্দু ধৰ্মত নিৰ্জলা একাদশী ব্ৰতৰ যথেষ্ট গুৰুত্ব আছে। প্ৰতি বছৰে জেঠ মাহৰ শুক্ল পক্ষৰ একাদশীত এই ব্ৰত পালন কৰা হয়। এই দিনটোত ভক্তসকলে পানী পৰ্যন্ত সেৱন নকৰাকৈ ব্ৰত পালন কৰে। সেইবাবে ইয়াক নিৰ্জলা একাদশী কোৱা হয়। ইয়াৰ লগতে হিন্দু ধৰ্মৰ অন্যতম কঠিন ব্ৰত বুলিও গণ্য কৰা হয় এই নিৰ্জলা ব্ৰত। এই দিনটোত ভগৱান বিষ্ণু আৰু মা লক্ষ্মীক পূজা কৰা হয়। দ্বাদশ তিথিৰ দিনা ব্ৰত ভংগ কৰা হয়। সেই একে সময়তে নিৰ্জলা একাদশীৰ নিশা এনে কিছুমান কাম কৰিব লাগে যিয়ে আপোনাক ভগৱান বিষ্ণুৰ আশীৰ্বাদৰ বাবে যোগ্য কৰি তুলিব। প্ৰথমতে মৌন সাধনা আৰু ধ্যান। হিন্দু পৰম্পৰাত মৌন সাধনা আৰু ধ্যানৰ গুৰুত্ব অতি বেছি। কোৱা হয় যে মৌন হৈ থাকিলে ব্যক্তি আধ্যাত্মিকভাৱে বিকশিত হয় আৰু ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰে। সেই নিৰ্জলা একাদশী দিনা গোটেই ৰাতি অথবা মাজনিশালৈ সাৰে হৈ মৌন সাধনা কৰিব লাগে। নিশা ভজন কীৰ্তন কৰক। যদি আপুনি ধ্যান কৰিব নোৱাৰে আৰু মৌন হৈ থাকে তেন্তে নিৰ্জলা একাদশীৰ নিশা মন্ত্ৰ জপ কৰিলে আপুনিও ভগৱান বিষ্ণুৰ আশীৰ্বাদ লাভ কৰিব। মন্ত্ৰ জপ কৰি ভজন কীৰ্তন কৰিলে মানসিক শান্তি আৰু আধ্যাত্মিক শক্তি পোৱা যায়। পূৰ্বপুৰুষৰ শান্তিৰ বাবে কৰক এইকেইটা কাম। একাদশী তিথিত পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভৰ দিন বুলি গণ্য কৰা হয়। এই নিৰ্জলা একাদশীৰ দিনা সূৰ্যাস্তৰ পিছত ঘৰৰ দক্ষিণ দিশত পূৰ্বপুৰুষৰ বাবে এটা চাকি জ্বলাই পূৰ্বপুৰুষক সন্তুষ্ট কৰিব পাৰে। ৰাতি পূৰ্বপুৰুষক স্মৰণ কৰি থাকোঁতেই ওম পিতৃগণায় বিদ্মহে জগত ধৰণী ধীমহে তন্নো প্ৰচোদয়া মন্ত্ৰ জপ কৰিব লাগে। নিৰ্জলা একাদশী অৰ্থাৎ আজি নিশা এই সকলোবোৰ কাৰ্যই আপোনাক ভগৱান বিষ্ণু আৰু পূৰ্বপুৰুষৰ আশীৰ্বাদৰ বাবে যোগ্য কৰি তুলিব। নিউজ ডেস্ক ৰিপৰ্ট, আছাম ৰিপৰ্ট 24/7। চকু ৰোগীৰ বাবে সুখবৰ। চুবুৰীয়া দেশ নেপালৰ বৃত্তামুৰ সৈনিকপুৰত অত্যাধুনিক চিকিৎসালয় শুভাৰম্ভ। মেচি IN এষ্টেটিক প্ৰাইভেট লিমিটেড নামৰ চকু চিকিৎসালয়ৰ শুভাৰম্ভ। চৰকাৰী বেচিক হস্পিটেলৰ সন্মুখত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত এখন ব্যক্তিগত চকু চিকিৎসালয়, য'ত আৰ্থিকভাৱে দুৰ্বল লোকৰ অতি কম খৰচতে চকুৰ পৰীক্ষা ও চশমা প্ৰদান কৰা হয়। লগতে ENT, ছালৰ ৰোগ, দাঁতৰ ৰোগৰো চিকিৎসা উপলব্ধ। নেপালৰ জ্যেষ্ঠ তথা বিশিষ্ট চিকিৎসকৰ তত্বাৱধানত পৰীক্ষা কৰা হয় চকুৰ। থকা খোৱাৰো সুব্যৱস্থা আছে চিকিৎসালয়খনত। অতি কম খৰচতে চকুৰ অপাৰেশ্যন, পৰীক্ষা আদিৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগ নম্বৰ 977981491403 অথবা 9779804958450450।